এইকেইটাৰ চুলি এনেকাই হৈ থাকে কি কাৰণে জানো বুজি নাপাওঁ ক'ৰবাত গ'লেও অকণমান যদি বতাহ লাগিলা হৈ থাকিব ডাং খাই থাকিব বেলেগে এনেকৈ ষ্টাইলৰ চুলি কিয় ওলাই লয় মোৰ আৰু আমাৰ ক'ব লাগিব চালে তোমাৰ চকুলে পাখি মেলে মুখখন ফুলি গৈছে শকতে হৈছোঁ নে ফুলিছোঙে নে আমি নাজানি চালে তোমাৰ চকুলে হেল্ল' নমস্কাৰ বহুত দিনৰ মূৰত আজি মই ব্লগ বনাব লৈছোঁ আৰু মেইন কথা মোৰ মানে ব্লগ বনাবলৈ মন নাযায় কাৰণ মোৰ 100টাও ছাবস্ক্ৰাইবাৰ নাই যিমান ভিডিঅ' চালেও মোক কোনো ছাবস্ক্ৰাইব নকৰে আৰু একচুৱেলি ভিউজো নাহে মোৰ আৰু লাইকো নাহে কমেণ্টো নাহে তো ভিডিঅ' বনাব মন নাযায় সেইকাৰণে ভাল নালাগে লাজে লাগে ভিডিঅ' বনাই পেলাই সেইকাৰণে নবনাওঁ আজি মানে মন গ'লেকে বনাইছোঁ তুমি হাঁহি দিয়া বেলেগে কি নাহিব মোক কোৱাচোন তুমি হাঁহি থাকা খালি মোৰ ভিডিঅ' হাঁহ ভিডিঅ' মই কি হাঁহ ভিডিঅ' বনাইছোঁ কোৱাচোন বেছি কৰোঁ অকণমান মাছৰ তৰকাৰী বনাইছোঁ কিন্তু মাছৰ তৰকাৰীটো নহয় চবে খাবলৈ বাকী আছে আলুখিনি দেৰি লাগিবই ন ভাল বস্তু ভালকৈ বনাব খুজিলে দেৰি লাগেই খালি এখন হাতেদি লৰাই আছোঁ কেৰাহী উল্টি নগ'লেই হ'ল চব্জি বনালে কেৰাহী উল্টা মোৰ ৰেকৰ্ড আছে মানে সেইকাৰণে ভয় লাগে গান এটা আছে যে এনেকৈ মই গাই দিওঁ নেকি কৈছিলে जहाँ दुखी बकरे हमने दिल लगाना मना था ভাইৰেল সং ভাইৰেল মোৰ চাগে চব্জি বনাই পেলাই মাছৰ তৰকাৰী বনাই চাগে মোৰ কি ঠিক ভাইৰেল হৈ যাওঁ আজি আইটেম বুজিছে এইটোতো মই মাছৰ সৈতে জিকা আলু মাছ আৰু ফালে আজি এতিয়া আমাৰ গাহৰি বনাই থৈ দিছে গহৰি আৰু ইফালে আছে पुदीना चटनी इधर देखो और इधर में है हमारा ছাৰ আপুনি দিনতো 12টা বজালে শুৱে সন্ধিয়াতেও শুৱে দিনতো শুৱে আপোনাৰ আৰাম ন আৰাম আপোনাৰ ছাৰ ভাত খাবলৈ হৈছে আৰু উঠিব সোনকালে ভাত খাবলৈ হৈছে ইফালে আমাৰ ৰাইজ মোবাইলত ব্যস্ত বাইদেউ কি চাই আছে আপুনি কি চাই আছে ইমান ঠাণ্ডা লাগিছেতো এই ব্লেংকেটখন নেৰয় যে কম্বলখন অন্যবাৰতো কম্বলখন উৰি থাকোঁ ইমান ঠাণ্ডা মানুহজনী ব্লেংকেটখনেই লৈ থাকে অনবৰতে মই ভাত নাপাহোঁ বুলি কৈছিলোঁ কিন্তু বাইদেউ লগা হ'ল কাৰণ আমাৰ বাইদেউ উঠিয়ে নাহিলে ন হয় হ'ব আৰু বাইছোঁ মই কম দিবি দিছোঁ দাদাকতো আৰু কম দিব লাগিব দাদাৰ ভাতে নাখায় তোমাৰ কি খাই ভাত নাখায় যে আজি ৰাতিপুৱা উঠিয়ে গাখীৰ চাহ খাইছে সি মানে দোকানত গাখীৰ চাহ খাই থাকি বুজিছ আজি উঠিয়ে গাখীৰ চাহ খাইছে খাই দিছে নিজে বনাইকে তই বনাই গৈছিলি নেকি ৰাতিপুৱা উঠিয়ে গাখীৰ চাহ খাইছে সি আজি অকণমানে দিছোঁ ভাত মই চাহ খাম কৈ থকা শুনাই পাইছিলোঁ ৰাতিপুৱা এয়া ভাত খাব লৈছোঁ এয়া জিকা আলু মাছ বিলাহী তৰকাৰী এয়া গাহৰি মাংস আলু ভাজি আৰু ইফালে পুদিনা চাটনিটো ভাত খাব লৈছোঁ এতিয়া মই ভাত খাওঁ ভাতকেইটা খাই লওঁ আহিছিলে বাছৰা ক'লা যে সেইখিনিতে যাইকে হেৰি ফিল্টাৰৰ ওচৰত যে বস্তাখন থাকে তাতে বহি আছে গৈ যাই পেলাই কি কৰোঁ বুলি ভাবিছে সি আহিলা গ'ল নাহে মস্ত ফেচ লাগিব জানে গালি দিলা যে সেইটা নোসোমাই আৰু ৰুমত ইমান ফেচ লাগিব জানে
ভাত খাই তামোল খাই এতিয়া বহি আছোঁ বিচনাত আজিৰ ভিডিঅ'টো মোৰ ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই গুড নাইট